खुलुमबाय स्टुडियोआव दं आं उदांस्रि मोसाहारि मिथिंगायारि खैफोदनि जाब्रबथायजों खहा जालांनाय गासै सा 4586 मुलाम्फा मोनगिरिफोरनो रिलिफ डिबिटिनि गेजेरजों अनसुंथाइ राननानै होदों क'क्राझार जिल्ला खुंथाया क'क्राझार सोहोरनि साखाथिनि सान्दामारियाव थानाय बड'फा कालचारेल कमप्लेक्सआव खुंफुंनाय मोनसे जर'खा हाबाफारिनि गेजेरजों गासै सा 4586 मुलाम्फा मोनगिरिफोरनो राङारि चेक राननानै होयो 30 नं सानजा क'क्राझार बिधानसभा बियाबनि एमएलए लरेन्स इस्लारिया नंगौ रायजोनि गंफ्रोमबो जिल्लाफोरनि मिथिंगायारि खैफोदनि जाब्रबथायजों खहा जालांनाय नखर एबा सुबुंफोरनो आसाम सरकारा गुबुन गुबुन बिथांखिनि गेजेरजों माखासे राङारि अनसुंथाइ होनाय बायदिनो दिनै क'क्राझार जिल्ला खुंथायारि जिल्लानि सिङाव थानाय सा 4586 मुलाम्फा मोनगिरिफोरनि नखरफोरनो राङारि चेक राननानै होयो बिदिनो गासै 4586 मुलाम्फा मोनगिरि नखरफोरनि गेजेराव सा 4167 आबाद खहा जालांनाय सा 86 मुलाम्फा मोनगिरिफोरा दैबानानि जाहोनाव जि-जोम आरो आइजें आइलाफोर गोमाजानाय सा 12 मुलाम्फा मोनगिरिफोरा जिब-जुनार खहा जानाय आरो सा 322 मुलाम्फागिरिफोरा बारहुंखानि जाहोनाव न'-बां खहा जानांनायमोन বিকাশৰ 12 দিন আজিও আৰু এটা কাৰ্যসূচী আমি কোকৰাঝাৰ জিলা হিচাপে সমাপন কৰিবলৈ সক্ষম হ'লো গোটেই অসমত এই কাৰ্যসূচীটো হৈ আছে যে আপোনালোকে ইতিমধ্যে গম পালে যে 4586 জন বিভিন্ন ক্ষতিগ্ৰস্ত বানপানীত ক্ষতিগ্ৰস্ত হোৱা যাৰ মানে ঘৰ ফুল্লি ডেমেজ হ'ল পাৰ্চিয়েল ডেমেজ হ'ল বস্তু বাহনী ক্ষতি হ'ল তেনেকুৱা ব্যক্তিসকলক আজি চেক প্ৰদান কৰা হৈছে ইয়াৰ পিছতো বানপানী যিসকলৰ খেতি পথাৰ নষ্ট হ'ল তেওঁলোককো আৰ্থিক সাহায্য দিয়া হৈছে ইয়াৰ পিছত যিসকল মাইক্ৰ ফাইনেন্স লোন লৈছিলে তেওঁলোকৰ লোন মাফ কৰা যিটো সাৰ্টিফিকেট এই সাৰ্টিফিকেট ইয়াৰ ডিস্ট্ৰিবিউচন কৰা হৈছে গোটেই সামৰি পেলাই কোকৰাঝাৰত 4586 জন মানে ব্যক্তিসকলক চৰকাৰৰ ফালৰ পৰা তেওঁলোকক আৰ্থিক সাহায্য আগবঢ়োৱাটো আপোনালোকে দেখিছে তো সেইবাবে মই মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক ধন্যবাদ জ্ঞাপন কৰিছোঁ ইয়াৰ দ্বাৰা আমাৰ যি পৰিয়ালসকল যি ক্ষতিগ্ৰস্ত হৈছিল বিশেষকৈ বানপানীত আৰু শিলাবৃষ্টিত তেওঁলোকৰ মানে যথেষ্ট সহায় হ'ব বুলি আমি আশা কৰোঁ কিয়নো কোকৰাঝাৰত যোৱাবাৰ খুব বেয়া ধৰণৰ শিলাবৃষ্টি হৈছিলে যাৰ ফলত বিভিন্ন ঘৰ বহুজন মানুহৰ মানে তেওঁলোকৰ টিন পাতবিলাক নষ্ট হৈছিলে ফুটি গৈছিলে কিছুমানে মেৰামতি কৰি ল'লে কিছুমানে মেৰামতি কৰি ল'ব পৰা নাই এনেকুৱা ব্যক্তিসকলে আজি এই চেক পোৱাৰ পিছত তেওঁলোকে নিজৰ ঘৰবিলাক পুনৰ মেৰামতি কৰিবলৈ সক্ষম হ'ব তাৰ বাবে মই মুখ্যমন্ত্ৰীক ধন্যবাদ জ্ঞাপন কৰিছোঁ ৰেমিডিয়েল ডিস্ট্ৰিবিউচন প্ৰগ্ৰাম আছিলে ৰাজহ আৰু দুৰ্যোগ প্ৰশমন বিভাগৰ তৰফৰ পৰা আমাৰ আছিলে বেনিফিচিয়াৰী 4568 জন গৰাকী তেওঁলোকৰ ভিতৰত ফুল ডেমেজ ঘৰৰ সম্পূৰ্ণ ক্ষতিগ্ৰস্ত ঘৰ আছিলে 15 গৰাকী তেখেতসকলক আমি ইয়াতে আনুষ্ঠানিকভাৱে মাতি আনি পেলাই আমি প্ৰদান কৰিলোঁ আৰু তেওঁলোকৰ বাকী সকলোৰে একাউণ্টত সোমবাৰৰ ভিতৰত ডাইৰেক্ট বেনিফিচিয়াৰী ট্ৰান্সফাৰৰ যোগেদি তেওঁলোকৰ যিখিনি প্ৰাপ্য ধন সেইখিনি পাব তাৰপিছত আমাৰ আছিলে চিট কেপিটেল ASRLM আৰু NLMৰ অধীনত 331 গৰাকী মহিলা তেখেতসকলক আত্মসহায়ক গোট বা ইণ্ডিভিজুৱেলি তেওঁলোকৰ আমি সকাহ দিয়াৰ ব্যৱস্থা কৰা হৈছে চৰকাৰৰ তৰফৰ পৰা আৰু তেওঁলোকো সোমবাৰৰ ভিতৰত ডিবিটি যোগেদি পাব আকৌ আমাৰ আছিলে 119 গৰাকী ঋণ মাফ চাৰ্টিফিকেট আৰোহণ বন্ধন আদিকে ধৰি কিছুমান যিখিনি মাইক্ৰ ফাইনেন্স আপোনালোকে জানে তেওঁলোকৰ পৰা লোৱা বেনিফিচিয়াৰী আমাৰ কোকৰাঝাৰ জিলাত 119 গৰাকীক ঋণ মুক্ত চাৰ্টিফিকেট দিয়া হৈছে সেইখিনিও আমি এই অনুষ্ঠানৰ জৰিয়তে প্ৰদান কৰিছোঁ